हेलो एवरीवन আপোনালোক সকলোৱে গমে পাইছে যে বৰ্তমান আমাৰ ইণ্ডিয়াখন ডিজিটেল ইণ্ডিয়ালৈ ৰূপান্তৰ কৰা হৈছে গতিকে সকলো ডকুমেন্টস মানে ডিজিটেল হোৱাটো ইম্পৰ্টেন্ট এতিয়া আপোনালোকে সকলোৱে নতুন পদত এপ্লাই কৰিব 22000 হক বা আসাম পুলিচত হক এতিয়া বিশেষকৈ আসাম পুলিচৰ যেটো নতুন ভ্যাকেন্সি আহি আছে হেতু পদৰ বাবে মই আপোনালোকক আপডেটবোৰ দি আছো এতিয়া সকলোৰে মানে মুখে মুখে শুনা পাইছে যে বাৰ্থ সাৰ্টিফিকেট ইম্পৰ্টেন্ট হ'ব বাৰ্থ সাৰ্টিফিকেট লাগিব ডিজিটেল বাৰ্থ সাৰ্টিফিকেট লাগিব গতিকে আপোনালোকে এইখিনি তথ্য আজিৰ এই ভিডিওটোত পাব যে এতিয়ালৈকে অফিচিয়ালি কোনো ধৰণৰ আপডেট এনেকুৱাকে আহা নাই যে আপোনালোকে যদি এপ্লাই কৰিবলৈ ডিজিটেল বাৰ্থ সাৰ্টিফিকেট লাগিব যে বাৰ্থ সাৰ্টিফিকেট লাগিবই আজিলৈকে যিমানবাৰ এপ্লাই চলিলে যিমানবাৰ এপ্লাই হৈ গল বা ইন্টাৰভিউ দিলে সকলোতে এডমিট কাৰ্ডখনে প্ৰযোজ্য হৈছিল আৰু এডমিট কাৰ্ডখনতে সকলোতে উল্লেখ আছিল কিন্তু এইখিনিতে এটা কথা কওঁ যদি বাৰ্থ সাৰ্টিফিকেটখন আপোনালোকৰ আছে তেতিয়াহলে বহুত বেছি ভাল যদি নাই বনাই লোৱাটো বহুত বেছি ভাল আৰু বনাই লোৱাৰ পিছত আপোনালোকে ডিজিটেল কৰিবলৈ বেছি সেকেন্ড নালাগে আপোনালোকে গমে পাইছে আজিকালি এসসি বোৰ ডিজিটেল কৰতে অলপ কম সময়ৰ ভিতৰতে হৈ যায় গতিকে ডিজিটেল এসসি বা কাষ্ট সাৰ্টিফিকেট বনাওতে বেছি সময় নালাগে ঠিক তেনেদৰে বাৰ্থ সাৰ্টিফিকেটখনো ডিজিটেল কৰতে আপোনালোকে বেছি সময় ল'ব নালাগে গতিকে আপোনাৰ থাকিলে এইটো এটা বেছি চিন্তা কৰিব লগা নাই কিন্তু এপ্লাই কৰতে হয়তো এইখিনি প্ৰযোজ্য নহব পাৰে ইন ফিউচাৰ আপোনালোক বাৰ্থ সাৰ্টিফিকেট লাগিব পাৰে যেহেতু বৰ্তমান সময়ত সকলোবোৰ ইম্পৰ্টেন্ট হৈ পৰিছে আপোনালোকে গমে পাইছে গেছৰ সিলিন্ডাৰলৈকে আধাৰ কাৰ্ডলৈকে লিংক বেংকৰ পৰা আধাৰ কাৰ্ডলৈকে লিংক পান কাৰ্ডৰ পৰা আধাৰ কাৰ্ডলৈকে লিংক সকলো প্ৰযোজ্য হৈছে গতিকে এইখিনিও হোৱাটো একো ডাঙৰ কথা নহয় সেই কাৰণে মই কৈছো যদি আপোনালোকে অসম পুলিচৰ নতুন পদত এপ্লাই কৰিম বুলি ভাবিছে তেতিয়া হলে এইখিনি ডকুমেন্টস আপোনালোকে ৰেডি কৰি থোৱাটো দৰকাৰ যে আপোনালোকৰ সাৰ্টিফিকেট খিনি ইম্পৰ্টেন্ট যাৰ যাৰ ডিজিটেল বাৰ্থ সাৰ্টিফিকেট মানে নতুনকৈ বনাইছে তেওঁলোকেটো কথা নাই আৰু যিখিনি পুৰণা বাৰ্থ সাৰ্টিফিকেট তেওঁলোকে যদি ডিজিটেল কৰি ল'ব বিচাৰে বা কৰিব পাৰে তেতিয়ালে কৰি লোৱাটো ভাল আৰু বৰ্তমান এতিয়ালৈকে এনেকুৱা আপডেট আহা নাই কোনে কি কৈছে নিউজ চেনেলত কি দেখাইছে কি দেখাব হেতু নাজানো কিন্তু এতিয়ালৈকে এনেকুৱা আপডেট আহা নাই যে আপোনালোকে যদি বাৰ্থ সাৰ্টিফিকেট নহয় তেতিয়ালে এপ্লাই কৰিব নোৱাৰে এনেকুৱা ধৰণৰ কত আপডেট বৰ্তমানলৈকে অফিচিয়েল আপডেট আহা নাই আহিলে মই আপোনালোকক নিশ্চয় জনাই দিম আৰু যাৰ যাৰ বাৰ্থ সাৰ্টিফিকেট আছে সেই তেওঁলোকে মানে চিন্তা কৰিব লগা নাই আৰু বাৰ্থ সাৰ্টিফিকেট থাকিলেতো বহুত বেছি ভাল আজিকালি বনাও ল'ব পাৰি আপোনালোকৰ যদি কাৰো কিছুমানৰ নাই যেনেকৈ ধৰিলো মোৰ নাছিলে মই বনাই ল'ব লগা হৈছে ঠিক তেনেদৰে কাৰোবাৰ যদি নাছিলে তেতিয়ালে বনাই ল'ব পাৰে আপোনালোকৰ ওচৰৰে সাৰ্কল অফিচত গৈ খুদি আহিলে ডকুমেন্টছখিনি কৈ দিব গতিকে আপোনালোকে আপডেটটো মই এই কাৰণে দিলো জানো যেহেতু নতুন পদত এইখিনি আপোনালোকৰ কাৰণে প্ৰবলেম নাহে আৰু মোৰ হিচাপত এইখিনি কোনো ধৰণৰ প্ৰবলেম আহিব নালাগে এডমিট কাৰ্ডখনৰ কামটো চলি যাব লাগে সকলোকে শেয়াৰ কৰি দিব ভিডিওটো আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় অসম।